वेलकम ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ সাইফুল স্যাৰ তোমালোকৰ চাই আছা ষ্টাডি ম্যাথমেটিক্স চেনেলটো তো আজি আমি পঢ়িবলৈ যাম ক্লাস 9ম শ্ৰেণীৰ ৰেখা আৰু কোণৰ পৰা কোশ্চেন নম্বৰ 42 কোশ্চেন নম্বৰ 42 কি দি আছে স্যাৰ কোশ্চেন নম্বৰ 42 দি আছে চিত্ৰ যদি x + y সমান সমান y + z তেন্তে প্ৰমাণ কৰা যে a ও b এর ৰেখা প্ৰথমে চিত্ৰৰ পৰা চাইলে কি দি আছে এটো চিত্ৰ কি দি আছে ইয়াতে এটো কোণ y এটো কোণ x এটো w আর এটো কি z a x আর y যোগ কৰি w আর z যোগফলৰ সমান হয় তেন্তে আমরা কি প্রমাণ কৰিব লাগে a ও b এর এটা কি রেখা আমরা কি দিয়া আছে x + y = w + z প্রমাণ কৰিব লাগে কি আমাক প্রমাণ কৰিব লাগে a ও b এডাল রেখা তো চিত্র পৰা আমি স্টার্ট কৰিম ইয়াতে চাও y x w z এই সাইডে মিলে এটা বিন্দু সাইডে কোণ কুদিকে x y w আৰু z এই সাইডে মিলে এটা বিন্দু গঠন কৰিছে আৰু এটা বিন্দু কিমান ডিগ্রি কোণ থেকে 360 ডিগ্রি কোণ থেকে ওদিকে আমি কি লিখিম চিত্ৰৰ পৰা x + y + w + z = 360 ডিগ্রি ইয়ালছ x + y আর w + z এর কারণে কি দিয়া আছে প্রশ্ন x + y এটু কি লিখব পারিম x + y লিখব পারিম equal to 360 degree যেহেতু x + y equal to w + z এটা সব x + y plus x + y x + y কেটা আছে ইয়াতে দুটা আছে 2x + y সমান সমান 360 ডিগ্রি ইয়াৰ পৰা আমি x + y টো লিখিম আৰু দুটো হফালে লৈ যাম হফালে লৈ গলে কি হ'ব by divide by 2 হ'ব গতিকে কি হ'ব 180 ডিগ্রি হ'ব ইয়াতে x + y এই দুটা যোগ কৰি 180 ডিগ্রি চিত্র সচল x আর y কি কোণ হ'ব পাৰে x আর y দুটা সন্নিহিত কোণ আমি কি লিখিম যেহেতু x আর y সন্নিহিত কোণ আৰু এই দুটাৰ যোগফল কিমান দি আছে সমান সমান 180 ডিগ্রি গতিকে আমি কি লিখিব পাৰিম দুটা সন্নিহিত কোণ যেতিয়া দুটা সন্নিহিত কোণৰ যোগফল যেতিয়া 180 ডিগ্রি হয় তেন্তে সন্নিহিত কোণ দুটা যি দুটা বাহু উভয়তে নহয় মানে AO আৰু OB এই দুটা বাহু এডাল ৰেখাৰ সৃষ্টি কৰে গতিকে AOB এডাল কি রেখা গুড যদি তোমালোকে বুঝি পোৱা নাই তেনহলে তলত কমেন্ট সেকশনত জনাব পাৰা মোক আৰু যদি ভাল লাগিছে তেনহলে নিশ্চয় লাইক কৰিবা আৰু শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ আজিৰ কাৰণে ইমানখিনি